আমার তাত ইমান পইচা নাই নহয় যে আমার দোকান আছে। ব্যাকগ্রাউন্ডে তোমার তো দোকান আহি আছে, কিন্তু মোৰ ব্যাকগ্রাউন্ড দোকান কত? মোৰ ঘৰহে আহি আছে। হ্যাঁ এটা তোমার ঘর আকৌ এবাৰ ঘৰহে আহি আছে। নাই ভাই তুমি এইটো মিছা কথা কৈছা, কিন্তু এইটো তুমি মিছা কথা, এইটো একদম মিছা কথা। মই শুনিছো তুমি বোলে অৰুণাচলত গৈ। Hey what's up guys, welcome back to my YouTube channel. তো guys তোমালোকে জানা আমি 2 দিন মান আগতে এটা মানে ছাপৰিক ক'ব লাগিব, ছাপৰি গ্ৰছ মাৰি পেলাই মানে আমাৰ মানে YouTube চেনেলটো লেতেৰা কৰি দিছিলো, কিন্তু মানে ইয়াৰ মানে অলপ বেজিতে ইয়াৰ মানে ফাটা যায়। সো আজি অলপ ভালকে দিও বল। कैसे हैं आप लोग? सो इतना फास्ट होते डायलॉग कैसे सो कैसे हैं आप लोग? सो भाई ফাৰ্ষ্ট ক'ব নালাগে ভাই, মই ঠিক আছে, ভাই তুমি ফাৰ্ষ্টতে এটা কেৰেমিনাটিৰ মানে ইন্ট্ৰ চুৰ কৰি লৈছা, তো তুমি এটা ৰোষ্টাৰ নহয়, তুমি এটা চুৰ লগতে এটা তুমি ছাপৰি হয়। সেইটো ভাবিছিলে যে মোক অলপ ডাউন কৰি দিয়ক, কিন্তু হোৱা নাই। 100 ভিউজ আহিছে। অহাৰ পাছত কি কৈছিলে আমার ভিডিও 100 ভিউ আহিছে। চাওক আমি চ্যানেলটো কেদিন কেদিন হৈছে খুলিছো, আৰু মোৰ চেনেলৰ সাবস্ক্রাইবার কিমান আৰু তোমাৰ চেনেলৰ সাবস্ক্রাইবার কিমান? 8000। ভাই এটা কথা শুনি লোৱা যে আমি কাৰোবাৰ পৰা চেনেল 3000 5000 টকা দি কিনি নলওঁ, সেইকাৰণে আমাৰ চেনেলত বেছি ভিউজ নাহে। নিজে ক্ৰিয়েট কৰিছো, নিজে ক্ৰিয়েট কৰা চেনেল হয়, নিজে ক্ৰিয়েট কৰা চেনেল কাৰণে আমাৰ চেনেলত ইমান ভিউজ নাহে। আৰু নিউ চেনেল হয়, তোমাৰ চেনেলত 8000 সাবস্ক্রাইবার আছে, আৰু আমি হেতুৱে চাম যে 5-6 দিনত তোমাৰ চেনেলত কিমান ভিউ আহে। অলপ শুনকচোন আপোনালোকে। অলপ শুনি লওক নহয়, আগতে তুমি অলপ আছামিজ ভালকে শিকি আহা, তাৰ পাছত তুমি ৰোষ্ট কৰিবা, বুজিছা ভাইটি? ষ্ট্ৰিং খোৱাৰ কাৰণে মানুহে ছাপৰি কৈ আছে, অমিতাভ বচ্চন বনাই দি আছে। কি কৈ আছো? ষ্ট্ৰিং কৰা মানুহ ষ্ট্ৰিং খোৱাৰ কাৰণে আপোনাক ছাপৰি কোৱা নাছিলোঁ একচুৱেলি। আপুনি ৰিয়েলিটিতে হয় ছাপৰি। আপোনালোক মই দুটা অপশ্যন দিব বিচাৰিছো। মই স্ক্ৰীনত দুটা ফটো দি আছো, এই ফটো দুটা চাই কিনে ক'ব যে আপোনালোকে কমেণ্ট কৰি ছাপৰি কোন হয়। ভাই ছাপৰি হয় নে আমাৰ এই ভাইটো ছাপৰি হয়? যোন ছাপৰি হয় সেইটো জনাব। আপোনাৰ কাক চাই কিনে ছাপৰি বুলি লাগি আছে, কোনে ৰষ্টিং ভিডিঅ'ত আহি চুলিকেইটা এনেকা কৰে আৰু অসমীয়াত খুনি লওক বুলি কোনে কয়? অলপ শুনকচোন আপোনালোক। আৰু মই ভাইক কৈ আছিলোঁ যে তুমি ভিডিঅ'টো দেখুওৱা, মই কোনে ক'লে তোমাক এনেকা? তেতিয়া ভাইয়ে মোক ভিডিঅ'টো দেখালে, মই ক'লোঁ যে কি। আৰু ৰোহিত ভাই আপুনি যে কৈ আছে, কোনে কৈ আছে দেখাচোন। দেখালে আপুনি কি কৰিব? মোৰ একো ঘণ্টাও কৰিব নোৱাৰে আপুনি। এনেকা কৰিব নাপায়। তুমি কি সৰু পোৱালি নিচিনা মাইণ্ডত লৈ আছা? একচুৱেলি মানে ইহঁতে যে মানে কি ক'ম আৰু বোলে ছেটৰ ৰোষ্টাৰ, যিকোনো এটা বস্তু লৈ বোলে ৰোষ্ট কৰে, বালৰ ৰোষ্টাৰ। ঠিকেই কৈছা ভাই দাদা, মই ছেটৰ ৰোষ্টাৰ। কিন্তু হয় তুমি ঠিকেই শুনিছা, তুমি এটা ছেটৰ ৰোষ্টাৰ। ইজাজুল দাদা, মই স্কুল একচুৱেলি পঢ়া নাই। দেন তোমালোকে পঢ়িছা, বহুত ভাল কৰিছা। পঢ়ি কিনেও যদি তুমি মানুহক বাহ দিব বিচাৰি আছা, দেন এইটো পঢ়াৰ একো কাম নাই, বুজিছানে নাই? চোৱা ভাই, মই মানুহৰ পুকুৰত বাহ সোমাও নে নোসোমাও সেইটো পিছৰ কথা, কিন্তু তোমাৰ পুকুৰত যে মই বাহ সোমাম সেইটো কিন্তু 100%। ফালতু ইহঁতক মানে কি, ইহঁতক মানে ভিউ লাগে, জাষ্ট ভিউ লাগে। এটা ভিডিঅ' বনাইছো, একদম ৰাইট কৈছা কথাটো। মোৰ ভিউৱেই লাগে, কিন্তু তোমাৰ কি লাগে? তোমাৰ কি লাগে? থাপ্পৰ? ভাই চৰটো ছোৱালী মানে ল'ৰাই ঘুচিয়ে মাৰে, তুমি ল'ৰা নে ছোৱালী? ভাই কনফিউজ আছে, মোৰ কনফিউজ বটন এটা দিব লাগে, কিন্তু ভাই তুমি মাজৰটো নেকি গেলা? মানে কি ইহঁতক মানে ভিউ লাগে, জাষ্ট ভিউ লাগে। এটা ভিডিঅ' বনাইছো, একদম ৰাইট কৈছা কথাটো। মোৰ ভিউৱেই লাগে, কিন্তু হয় ভাই তুমি ঠিকে শুনিছা। তুমি মানুহৰ ক্লিপ ইউজ কৰা বুলি, আৰু তুমি মোৰ ভিডিঅ'ৰ ক্লিপ ইউজ কৰি তুমি বহুত ভিউজ আনিছা, সেইটো বাবে তোমাক মই কৈছো চিধা অপেন। যদি বিশ্বাস নহয় মই ক্লিপ লগাই কিনে দেখা আছো, ভিডিঅ' এডিট চাই লোৱা। মানিছো তোৰ চকু দুটা নাই, কিন্তু তোৰ চোন মুখেৰে মাতে নোলায়। মোৰ চকু আৰু মোৰ মুখৰ পৰা মাত ওলাই নোলাই সেইটো মই ভালকৈ জানো, কিন্তু তোমাৰ দমকলৰ পৰা যে পানী নোলায়। মানিছো তোৰ চকু দুটা নাই, কিন্তু তোৰ চোন মুখেৰে মাতে নোলায়। মোৰ মুখৰ পৰা মাত ওলাই নোলায় এতিয়া মই ভালদৰে জানো, কিন্তু তোমাৰ দমকলৰ পৰা যে পানী নোলায় এতিয়া মই 50 টকা চেণ্ডেল কিনি আনি তুমি 200 টকা দি বিকিবা, আৰু তোমাৰতো কেলা ষ্ট্ৰিঙৰ পইচা ওলাই যাব ইয়াত তাৰ পৰা না। হয় ভাই ঠিকে আছে, মই এটা চেণ্ডেল আনি 50 টকাত 200 টকাত বিক্ৰী কৰো। আচ্ছা তোমাৰ তাত যদি পইচা নাই, আৰু তুমিতো এনেও চৰ মাৰি তোমাৰ অভ্যাসে আছে, আৰু চৰ মানে মেলো নামাৰে ফিমেলো নামাৰে, মাজৰটোৱে মাৰে। ভাই অলপ এক দেখাই দেচোন কেনেকে। আমাৰ তাত ইমান পইচা নাই নহয় যে আমাৰ দোকান আছে। ব্যাকগ্ৰাউণ্ডে তোমাৰতো দোকান আহি আছে, কিন্তু মোৰ ব্যাকগ্ৰাউণ্ড দোকান ক'ত? মোৰ ঘৰহে আহি আছে। এইটো তোমাৰ ঘৰ? আকৌ এবাৰ এডিটৰ আকৌ এবাৰ।
গড়হে আহি আছে নাই 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 ভাই তুমি এইটো মিছা কথা কৈছা কিন্তু এইটো তুমি মিছা কথা এইটো একদম মিছা কথা মই শুনিছো তুমি বোলে অৰুণাচলত গৈ এতিয়া মোৰ লগত চিধা কথা মই এতিয়া মই তাইক ৱাৰ্ণিং চৰ্ণিং নিদিওঁ এতিয়া মই নাই ৱাৰ্ণিং নিদিওঁ এতিয়া মই চিধা যাম 4-5টা পোৱালি লৈ যাম গৈ পেলাই চিধা তাক এটেক কৰিম কথাটো এনেকা নেকি 4-5টা পোৱালি লৈ আহিবা আৰু মোক এটেক কৰিবা দেন তুমি মোক এটেক কৰিব নালাগে 4-5টা পোৱালি লৈ আহিবা আৰু তুমিও লগত আহিবা আহি কিনে মোৰ বিয়াৰ পাৰ্টিটো খাই যাবা বিয়া তুমি চৰহে মাৰা তুমি মেলো নহয় ফিমেলো নহয় তুমি মাজৰটো আৰু মাজৰটোৰ বিয়া নহয় নহয় বন্ধু এই মই গৈ আছো মই গৈ 2-3টা মান পোৱালি আৰু ৰোহিত ভাই তোমাৰ আহিব নালাগে ইয়াত মাতি দিয়া মই নিজে যাম কাৰণ তুমি ইমান ডাঙৰ এটা চেলিব্ৰিটি হৈ কিনে যদি মোৰ ওচৰত মোক নিবলৈ কিমান লাজৰ কথা হয়নে নাই কোৱাচোন নাই 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 ভাই এইটো মোক কোনো লাজৰ কথা নহয় তুমি যি অনলাইন ছাপৰিগিৰি ফাৰি আছা ছাপৰিগিৰি কৰি আছা এইবিলাক পাব্লিকক দেখুৱাৰ এইটোৱে মোৰ কাম আৰু এইটোৱে মোৰ কৰ্তব্য বুলি মই ভাবোঁ সো গাইস তোমালোকৰ ভিডিওটো কেনেকা লাগিল তোমালোকে কমেন্ট কৰা লাইক কৰা আৰু সাবস্ক্ৰাইব কৰা ভাই তুমি আৰু যদি এনেকৈ এইটো ছাপৰি আৰু ভিডিও লাগে তেনেহ'লে বেছিকৈ কমেন্ট কৰা কমেন্টৰ টাৰ্গেট ৰাখিছোঁ 50টা কমেন্ট কৰিলা এইটো ছাপৰিৰ বিষয়ে আৰু এটা নিউ ভিডিও আহিব সো থ্যাংক ইউ সো মাচ ফৰ Thank you so much. ওয়াচিং